सावरायखांनाय समावनो गोबां बर' सिख्लाफोरनि समायना रमायना मोसानाय फोरोंनाय मावबादायाव बाहागो लादों गोबां बर' लाइमोन सिख्लाफ्रा। दिनै उदालगुरि जिल्लानि सिङाव थानाय खालायगाव गोजौ फरायसालिनि गेलेग्रा फोथाराव जोबथा मावबादा खुंफुंदों। खालायगाव बियाव बाथौ गौथुमनि बानजायनायाव बे मावबादाया थांनाय 1 एप्रिलनिफ्रायनो सोलिबोदोंमोन। बे मावबादायाव खाम, सिफुं, जथा, सेरजा आरो मोसानायनि फोरोंथाय मावबादाखौ खुंफुंनाय जायो। दिनै जोबथा साननि मावबादायाव गोबां बर' सेंग्रा सिख्लाफ्रा बाहागो लानानै दामजुफोरखौ सोलोंनानै लायो। मख'नो गोनांदि बर'नि हारिमुखौ फोथांना लाखिनोब्ला सेंग्रा सिख्ला लाइमोनफ्रा बाहागो लानानै खाम, सिफुं, जथा, सेरजा आरो मोसानायखौ सोलोंनानै लाखिनांगोन। बे नोजोरजों खालायगाव बियाव बाथौ गौथुमा गोनां हाबाफारिखौ लाइमोन सेंग्रा सिख्लाफोरनि खुंनाय जादों। কৰ্মী বন্ধুসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বড়ো কৃষ্টি কৰ্মশালা অনুষ্ঠানৰ তৰফৰ পৰা এই যিটো নেকি আমাৰ বড়ো কৃষ্টি কৰ্মশালা আমি অনুষ্ঠিত কৰিলোঁ, এই ক্ষেত্ৰত আমি অতি গৌৰৱান্বিত। আমাৰ বিশেষকৈ কলাইগাঁও অঞ্চলত যিহেতু বড়ো কৃষ্টি প্ৰায় লুপ্তপ্ৰায় হৈ আছিল, আৰু এই কৰ্মশালাৰ জৰিয়তে আমি আমাৰ যি 50খন সমাজ আছে, এই 50খন সমাজৰ পৰা আমি আমাৰ যিসকল প্ৰশিক্ষাৰ্থী তেওঁলোকক আমি উলিয়াই আনিব পাৰিছোঁ, আৰু তেওঁলোকে এই 13টা দিনত খুব সুন্দৰভাৱে প্ৰশিক্ষণ গ্ৰহণ কৰি আমাক যিখিনি আজি তেওঁলোকে প্ৰদৰ্শন কৰিলে তাত আমি খুব নথৈ আনন্দিত। নিশ্চয় সমাগত দিনত তেওঁলোকে আৰু ইয়াতকৈ বেছি ভাল প্ৰদৰ্শন কৰিব পাৰিব। আৰু আমি এটা কথা আপোনালোকক ক'ব বিচাৰোঁ যে এই বছৰ যিটো আমাৰ কৰ্মশালা অনুষ্ঠিত হ'ল, আমি পৰৱৰ্তী দিনসমূহতো আমি এই যিটো কৰ্মশালা, এই কৰ্মশালাটো আমি ধাৰাবাহিকতা আমি ৰক্ষা কৰিবৰ কাৰণে চেষ্টা কৰিম, যাতে আমি কলাইগাঁও অঞ্চলত আমাৰ বড়ো কৃষ্টিটো আমি দুপৰটোপে আগবঢ়াই নিব পাৰোঁ। আৰু এই 13 দিনীয়া প্ৰশিক্ষণৰ সময়ত বিশেষকৈ আমি আমাৰ এই অনুষ্ঠানটো চলাই নিয়াৰ ক্ষেত্ৰত যিসকল ব্যক্তিয়ে আমাক সহায় সহযোগ কৰিলে, তাৰ ভিতৰত আমি আমাৰ BTR-ৰ এগৰাকী কাৰ্যবাহী সদস্য, তেখেত আমাৰ সন্মানীয় দিগন্ত বৰুৱা ছাৰ। গতিকে তেখেতক আমি ধন্যবাদ জনাব লাগিব। এই প্ৰশিক্ষণৰ ক্ষেত্ৰত তেখেতে যথেষ্টখিনি আমাক আৰ্থিকভাৱে সহায় কৰিছে, আৰু আমাৰ এই অঞ্চলৰ সহানুভূতিশীল কেইবাগৰাকী ব্যক্তিও আমাক আৰ্থিকভাৱে সহায় কৰিছে, শ্ৰমদান দি সহায় কৰিছে। গতিকে তেখেতসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আমাৰ যিসকল প্ৰশিক্ষাৰ্থী তথা ৰাইজ তেওঁলোককো আমি ধন্যবাদ জনাম, যাতে তেওঁলোকে এই অনুষ্ঠানৰ জৰিয়তে আমাক যি প্ৰশিক্ষণৰ ক্ষেত্ৰত সহযোগ কৰিলে তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। যিহেতু অহা কালিৰ পৰা গৰু বিহু, পৰহি আমাৰ মানুহ বিহু, গতিকে এই ক্ষেত্ৰত মই আমাৰ সমূহ অসমবাসী ৰাইজলৈ আমি আমাৰ এই কৰ্মশালা প্ৰশিক্ষণ তৰফৰ পৰা বা কলাইগাঁও আঞ্চলিক সঞ্জা কলাইগাঁও আঞ্চলিক বাথৌ মহাসভাৰ তৰফৰ পৰা আমি সমূহ ৰাইজলৈ শান্তি সম্প্ৰীতি যাতে অটুট থাকে, তাৰ কাৰণে মই সকলো ৰাইজলৈ ধন্যবাদ জনাইছোঁ। সমষ্টিৰ প্ৰতিনিধি হিচাপে আমাৰ যি উদ্যোক্তা আমাৰ পশ্চিম কালাইগাঁও বাথৌ মহাসভাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি মুদৈবৰী সমষ্টি এনেও পিছপৰা, কৃষ্টি সংস্কৃতিটো আমি পিছপৰা। এই কৃষ্টি সংস্কৃতি বজাই ৰখাৰ কাৰণে আমি সকলো জাতি জনগোষ্ঠীয়ে প্ৰয়াস কৰিব লাগিব। জাতিৰ কৃষ্টি জীয়াই নাথাকিলে, জাতিৰ সংস্কৃতিটো জীয়াই নাথাকিলে জাতি জীয়াই নাথাকিব, আৰু এইটো ৰক্ষা কৰা আমাৰ কৰ্তব্য। নিজৰ জাতিৰ স্বকীয়তা ৰক্ষা কৰাটো আমাৰ দায়িত্ব। তো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ ভাল লাগিছে। আমাৰ আগত এনে প্ৰশিক্ষণ হোৱা নাছিল, আৰু যোৱাবেলি ময়ে এটা প্ৰস্তাৱ আগবঢ়াইছিলোঁ সমষ্টিৰ প্ৰতিনিধি হিচাপে। সেই হিচাপে আমাৰ পশ্চিম কলাইগাঁও বাথৌ মহাসভাই আয়োজন কৰিলে। আজি আপোনালোকে দেখিছে বহুতখিনি শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। আমাৰ প্ৰশিক্ষক চাহাৰী ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ। এওঁ আমাক ধুনীয়াকৈ এই 13 দিন যি প্ৰশিক্ষণ দিলে, এইটো যাতে আমাৰ স্থায়ীভাৱে ৰৈ যায়, সেইটো কাৰণে আমি কণ্টিনিউ প্ৰত্যেক বছৰে আমি এই প্ৰশিক্ষণটো চলাই নিম। আৰু পাৰ্যমানে মোৰ চৰকাৰৰ ফালৰ পৰা, মোৰ ব্যক্তিগত ফালৰ পৰা যিখিনি সহায় কৰিব পাৰোঁ সদায় কৰাই যাম। জীৱনৰ কাৰণে এইটো এটা খুব ডাঙৰ কথা। অসমৰ সংস্কৃতি বিশ্ব দৰবাৰত নিবৰ কাৰণে যি প্ৰয়াস কৰিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক মই ব্যক্তিগতভাৱে মুদৈবৰী সমষ্টিৰ হৈ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিদেশী চৰকাৰৰ ফালৰ পৰাও তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ কৃষ্টি এতিয়া বিশ্ব দৰবাৰত আমাৰ প্ৰকাশ হ'ব, গিনিজ বুক ৱৰ্ল্ড ৰেকৰ্ডত আমাৰ নাম সন্নিৱিষ্ট হ'ব। তো ইয়াতকৈ ডাঙৰ সুখৰ খবৰ আমাৰ জাতিৰ কাৰণে হ'ব নোৱাৰে। তো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ চৰকাৰক। তো আমি BTR-ৰ এই 35 লক্ষ জনসাধাৰণে আমি উৎসাহ উদ্দীপনাৰে আমি গৰু বিহু, যি বিহু আছে মানুহৰ বিহু আমি পালন কৰিম, আৰু এই বিহুৰ জৰিয়তে
সকলো জাতি জনগোষ্ঠী যাতে সমন্বয়েৰে যাতে আমি আগবাঢ়ি বিটিআৰখনক যাতে আমি আগবঢ়াই নিব পাৰোঁ সেইটো প্ৰয়াস কৰিম জাতি জনগোষ্ঠীৰ যিটো হিংসা-হিংসি ভেদাভেদ সেইটো নোহোৱা কৰিবৰ কাৰণে আমি সদায় প্ৰয়াস চলাই যাম आंनि मुङा मोनसे रोदोम सागर मोसाग्लांनाय बागुरुम्बा आरो बैसागु आरो दावस्रि देलाय आरो बारदै सिख्ला আমাৰ যি প্ৰশিক্ষণ কৰ্মশালা হ'ল এই কৰ্মশালাত আপোনালোকে যিখিনি শিকিলে এই শিক্ষাখিনি আজি 13 দিনতে সমাপ্ত নকৰি অকণমান নিজস্বভাৱে আপোনালোকে যদি ইয়াৰ চৰ্চাটো ৰাখে তেতিয়াহ'লে আহি থকা দিনবিলাকত আপোনালোকৰ সুবিধা হ'ব মই আশা ৰাখিছোঁ আৰু সেইদিনাও কৈছোঁ এই কৰ্মশালাখন যাতে আমি কমচে কম 6-7 বছৰ কণ্টিনিউ আমি যদি কৰিব পাৰোঁ তেতিয়া যি কৃষ্টি এই কৃষ্টিকতা আমি ধৰি ৰাখিব পাৰোঁ ধন্যবাদ এইখিনি মই ৰাইজৰ জ্ঞাত এটা কথা জনাব বিচাৰিছোঁ যিহেতু আমাৰ এতিয়া আমি পৃথিৱীজনৰ ব্যৱস্থা কৰিছোঁ গোটেই পৃথিৱীজনটো আমি আন্ধাৰ হোৱাৰ আগতে আমি সমাধান কৰিব লাগিব গতিকে আমাৰ মাজত যথেষ্ট সংখ্যক বক্তা আছে যদিও আমি বক্তব্যখিনি বৰ বিশেষ কৰিব খোজা নাই চলাই নিব বিচৰা নাই এই ক'বলৈ মই ইয়াতে দিনত মোসাগ্লাংনাय বাগৰুম্বা बैसागु दावस्रि देलाय आरो बारदै सिख्ला দিগন্ত বৰুৱা আছে সবাইকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে दखना जि जोम गाननो मोजां मोनग्रा बर' हौवा हिन्जावफोरनि थाखाय मोनसे जोबोरैनो गोजोनथाव खौरां F&F क्लथिं गलाया फैगौ बैसागु फोरबोनि थाखाय समायना रमायना दखना जोमग्रा सादोर ब्लाउज आरो हौवाफोरनि थाखाय आर'नाइ गामसा शार्ट बायदि रोखोमनि गानग्रा जि जोमखौ नोंथांमोननि थाखाय लानानै फैदों बेजों लोगोसेनो बर'नि जुलियाव नांगौ जानाय हौवा हिन्जाव गोदाननि गासै गानग्रा जोमग्राफोरखौबो बे गलायाव मोनगोन गसाइगाव टाउनजों नांजाबनाय राजापारानि गार्लस स्कुलनि अपोजिटआव थानाय F&F क्लथिं गलायाव बर'नि गाब गोनां समायना रमायना ड्रेसफोरखौ गोसोनि लुबैनाय बायदि मोननो हागोन लोगोसेयैनो गोसो गुदुं सुबुंफ्रा गावनि मोजां मोननाय ड्रेसफोरखौ F&F क्लथिं गलायाव जायखिजाया सानावनो लांफैनो हागोन नोंथांमोना F&F क्लथिं गलायाव जि जोम आर'नाइ आरो गानग्रा ड्रेसफोरखौ लांफैनोब्ला नैबे मबाइल नम्बर 8472858324 आव थोंजों खौरां लाहरनो हागोन